তোৰ মাতটো কি হ'ল? স্পীডটো একে থাকিল। তোক ভেকুলা নহয় নহয় নিচিনাহে লাগিছে। তোৰ 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 গলগলীয়া মাত আহি গ'ল আগৰ ষ্টাইললে। অসমৰ কথা বাদ দে, আমাৰ 10 চুকৰ এডোখৰ বুঢ়ীল। তোৰ মোৰতো দেখা খবৰ ৰাখ। ঐ গৰু, কালি যে পানী বাঢ়িছিলে সেইবোৰ শুকাইছে মানে ক'ত সোমাই শুকাইছিল ভাবিছ তই? ডাইৰেক্টটো শুকাই যোৱা নাই, বাষ্প হয়তো ডাইৰেক্ট আকাশলৈ উৰি যোৱাগে নাই নহয়। যিবোৰ খাল ডুং আছিলে সেইবোৰহে ভৰ্তি হৈছে। এতিয়া আকৌ 24 ঘণ্টাৰ ভিতৰত নিপকুৱে আকৌ খোলাৰ কথা আছে। বা যদি পাহাৰত এজাক বৰষুণ দি দিয়ে, আমাৰ ধৰণীৰ পানী পোনে পোনে আহি চবৰ ঘৰ পাবগে। কালি অলৰেডি 4-5 ঘৰ ডুবিয়ে আছে। আজি গোটেই গাঁও উচন হ'ব। অসমত নদী কেইখন আছে? গোটেই নদীবোৰৰ বান্ধ দিবলৈ হলে কিমান পইচা লাগিব তাৰ কিবা আইডিয়া নাই নে তোৰ? আৰু যদি আমাৰ অসমৰ মাটিত বানপানী নহয় তেন্তে অসমৰ মাটিবোৰ একেবাৰে শুকান হৈ যাব। ইয়াত থকা সোণৰ মাটি বুলি যাক কোৱা হয়, সাৰুৱা পলসুৱা উৰ্বৰা ভূমি, এয়া নাথাকিব। তেন্তে ইয়াৰ উপায় কি হ'ব পাৰে বাৰু? নাৰিকল গছ, কঁঠাল গছৰ শিপা বহুত দূৰলৈকে শিপায়। এইবোৰে পানী বহুত শুহি ল'ব পাৰে। তেনেকে গমাৰি, চাম, তিতাচপা এই গছবোৰো এনে ক্ষেত্ৰত বৰ উপকাৰী। খেজুৰ গছে বহুত পৰিমাণৰ পানী সঞ্চয় কৰিব পাৰে। আমি এই কথা বুজা উচিত। যিহেতু বানপানী একেবাৰে শেষ কৰিব নোৱাৰা সমস্যা, সেইকাৰণে আমি ইয়াক এটা অপৰচুনিটি হিচাপে ল'ব লাগে। সেই ভিউৱাৰ্ছ, যিহেতু সকলো ঠাইতে বানপানী হৈ আছে, সেইকাৰণে আপোনালোক সকলো সজাগ হওক, সাৱধান হওক আৰু সুৰক্ষিত থাকক।